কলেজ পৰিদৰ্শন কৰিলে আচলতে কেতিয়ালৈ মুকলি কৰিব পৰা হ'ব কিবা আশা কৰিব পাৰিম? আমি চেষ্টা কৰিছোঁ নলবাৰী মেডিকেল কলেজখন অহা পাঠ্যক্ৰম যেতিয়া অহা বছৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। সেইটো হ'ব এতিয়া চলি আছে 2021-22 বৰ্ষ নহয় জানো, 22-23 বৰ্ষৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু সেইকাৰণে অতি সোনকালে ইয়াক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ আমি যিসকলে কাম কৰি আছে তেওঁলোকক কোৱা হৈছে আৰু আমি সেইমতে ইয়াৰ গোটেই ব্যৱস্থাটো চাই পেলাই, কাৰণ আমি নিজে কৰিম বুলি ক'লে নহ'ব, NMC নেশ্যনেল মেডিকেল কাউন্সিলৰ ইনস্পেকশ্যন আৰু তেওঁলোকৰ অনুমতি সাপেক্ষেহে আমি আৰম্ভ কৰিব পাৰিম। গতিকে আমি চেষ্টা কৰিম যে নেশ্যনেল মেডিকেল কাউন্সিলত আমি এই ক্ষেত্ৰত আবেদন কৰিম আৰু সেইমৰ্মে আমি আশা কৰিম যে 2022-23 আমি যাতে আৰম্ভ কৰিব পাৰোঁ। স্যাৰ, ক'ভিড আৰু এনকেফেলাইটিছ বৃদ্ধি পাইছে এতিয়া, এনে ক্ষেত্ৰত ক'ভিডৰ ক্ষেত্ৰত আপোনালোকে দেখিছে অলপ বৃদ্ধি হৈছে আৰু তেনেকৈ খুব এফেক্টিভ হোৱা নাই, মানে মানুহৰ বহু তেখেতসকলৰ বিশেষ চিকিৎসাৰ প্ৰয়োজনেই হোৱা নাই, তেওঁলোকে হোম আইচলেশ্যনত থাকিয়ে মেডিচিন লৈ ভাল হৈছে আৰু 2-1 হয়তো হস্পিটেলত য'ত অন্যান্য ৰোগ আছে তেওঁলোকক হস্পিটেলত হয়তো ৰাখিব লগা হৈছে। আৰু এনকেফেলাইটিছৰ আমি ইতিমধ্যে চিকিৎসাৰ যি ব্যৱস্থা প্ৰথমতে মেডিকেল কলেজত আছিল, এতিয়া আমি লাহে লাহে প্ৰায় ডিষ্ট্ৰিক্ট হস্পিটেলতে চিকিৎসাৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেইখিনি কৰিছোঁ, যাতে নিজৰ জেগাতে নিজে কৰিব পাৰে। তাতোকে আমি প্ৰাথমিক পৰ্যায়ত ইয়াক যাতে আমি ধৰা পেলাব পাৰোঁ আৰু বিশেষ চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈ যাতে ৰোগী নিৰাময় পাব পাৰে, সেইকাৰণে আমি চেষ্টা কৰিছোঁ। কিবা SOP সন্দৰ্ভত SOP এতিয়া প্ৰয়োজন নাই, আগৰ যিখন SOP আছে সেইমতেই কণ্টিনিউ হৈ আছে। প্ৰয়োজন হ'লে জাৰি কৰা হ'ব নাই, যদি পৰিস্থিতিয়ে ক'ব, পৰিস্থিতি যদি তেনেধৰণৰ হয় হ'ব। আৰু এই গোটেইবিলাক কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও যোৱা পৰহি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ লগত বিশদভাৱে আলোচনা কৰিছে আটাইখিনি বিষয়, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো আমাৰ যোগাযোগ চৰকাৰী অফিচাৰ পৰ্যায়তো হৈ আছে আৰু মন্ত্ৰী পৰ্যায়তো হৈ আছে। ছাৰ, নিযুক্তিৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লোৱা হ'ব, যিহেতু ইভেলি মুকলি কৰাৰ সম্ভাৱনা আছে মেডিকেল কলেজ? নিযুক্তি সুকীয়াকৈ ইয়াত নহয়, নিযুক্তি আপোনালোকে জানে স্বাস্থ্য বিভাগৰ ইতিমধ্যে পৰীক্ষাসমূহ হৈ আছে। সেইধৰণে যিটো সামগ্ৰিকভাৱে নিযুক্তি হ'ব তাৰ পৰা ইয়াত যিখিনি পোষ্ট ফিল আপ কৰিব লাগিব তাৰ পৰা ইয়াত ফিল আপ হ'ব।